মেজি জুই দিওঁতেতো আহিব নোৱাৰিলোৱেই শেহতীয়াকৈ আহিছোঁ আৰু তিলানী খাবলৈ বুলি মেজি জুই দিয়াৰ পিছত আমাৰ ইয়াত এনেকৈ তিলানী পতা হয় সকলোৱে আহে তিলানী খায় এইফালে ভাতৰ আয়োজন চলিছে ভোজ ভাত এইফালে দালি চালি কিবা কিবি বনিছে আৰু এইফালে মাংস কাটি আছে আমাৰ ককাই এইফালে আমাৰ ককাই জলকীয়া ঠাৰি ছিঙি আছে বাকী লগৰখিনি সেইফালে বহি আছে কিবা ভাত চাত হৈছেগৈ আৰু অলৰেডি এইফালে চব্জি কাটি আছে ভাত বনাই থকাৰ লগতে অলপ সৰু ল'ৰাবিলাকক কিবা কিবি খেল খেলাই থকা হৈছে চাই থাকক কি কি নকৰা হয় অকমান লেটকে ৰিয়েকশ্যনটো দিয়ে মনে এইফালে মিউজিক চেয়াৰ খেলাই থকা হৈছে চাহ আহিলে সেইবাবে গোটেইটো ভিডিঅ' বনোৱা নহ'ল চাহৰ যিটো লওঁতে চকুমুদা খেলটোত পাকটো মাৰি দিয়া নাই সৰু সৰু ল'ৰা যিহেতু সেইবাবে চকুমুদা খেলটো চাই কিবা এটা ভাল লাগে কিন্তু ভিডিঅ'টো অলপমান স্পীড কৰি দিছোঁ নহ'লে মানে বহুত দীঘল হৈ যাব ভিডিঅ'টো সেইবাবে
খেল ইমানতে অন্ত কৰিলে পুৰস্কাৰ দিয়া এইফালে জলকীয়া ভাজি দাইল এইফালে কবি ভাজি এইটো ভাত এইফালে বনি আছে মাছ আৰু মাংস আৰু লগতে ৰৌ মাছ চাগে গম পোৱা নাই মই মাছ আৰু ভিডিঅ'টো কেনেকুৱা হৈছে জনাব আৰু ভাল লাগিলে এটা লাইক কৰি এটা শ্বেয়াৰ কৰি দিব জাষ্ট ভিডিঅ' বনাবলৈ ট্ৰাই এইফালে এইখিনি চালাড খানা পিনা বনাই ৰেডি হৈ গ'ল এতিয়া খাবলৈ যো জাৰ কৰা হৈছে আৰু এইফালে মানুহ বহিছে ভিডিঅ' এটা বনাই লৈছোঁ মই সবে একেলগ খাবি দেই সকলোকে খুৱাই বোৱাই লৈ এতিয়া ল'ৰাকেইটা বহিছোঁ আৰু ৰান্ধনি কৰি থকা ল'ৰাকেইটা এনেকৈয়ে 30-35 ঘৰমান মানুহ লগ লাগি একেলগে এসাঁজ খাওঁ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে অন্য এটা ভিডিঅ' এটা আকৌ লগ পোৱাৰ আশাৰে জয় অসম বাই বাই